আহি পালে আহি পালো আহক আপোনাক আজি এটা খুব ধুনীয়া কথা কম খুব ধুনীয়া কোম্পানী এটা আহিছে অসমলৈ মাত্ৰ ৬,০০০ টকা দি আপুনি জইন কৰিব লাগে আৰু এবাৰ মাত্ৰ দিনটোৰ ভিতৰত ১ মিনিটমান সময় আপুনি খৰচ কৰি পেলাই এবাৰ মাত্ৰ ক্লিক কৰিব লাগে আৰু প্ৰতিদিনে ৩০০ টকাকৈ আপুনি পাব হয় নেকি কিমান দিনলৈ চলিব এইটো যিমান দিনলৈ চলি থাকে আপুনি সিমান দিনলৈ পাব ১০ ২০ ৩০ ৪০ বছৰ যিমান বছৰ কোম্পানী চলি থাকিব সিমান বছৰলৈ আপুনি প্ৰতিদিনে ৩০০ টকাকৈ পাই থাকিব আৰু যদি তলত আপুনি মানুহ দিয়ে তেনেহ'লে ১,০০০ টকাকৈ পাব মোৰ একাউণ্টত আপোনাৰ একাউণ্টত প্ৰতিদিনেই সোমাব মোৰ একাউণ্টত সোমাই আছে আৰু বহুত বাহিৰতো বহুত মানুহে কোটি কোটি টকা ঘটি আছে আৰু এতিয়াতো গুৱাহাটীত আপুনি যদি চাই মানুহে লাইন পাতি আছে অকল গুৱাহাটীত বুলিয়ে নহয় আপোনাৰ ডিব্ৰুগড় কওক যোৰহাট কওক গোলাঘাট কওক শিৱসাগৰ ধেমাজি লখিমপুৰ গোটেই মানুহে টনা আজোৰা কৰি আছে জইন কৰিবলৈ সেইকাৰণেতো কৈছোঁ আপুনি ২০ দিনতে আপোনাৰ মূলধনটো উঠি যাব তাৰপাছতো যদি আপুনি ভাবে যে মই আৰু কাম কৰি আছোঁ মই ব্যস্ত হৈ আছোঁ গতিকে মই চলাব নোৱাৰোঁ তেনেহ'লেও আপুনি এমাহো যদি চলায় আপোনাৰ ৩,০০০ টকা লাভ হ'ব সাংঘাতিক প্ৰফিটেবল এটা বিজনেছ আৰু এই বিজনেছৰ বিষয়ে মই আপোনাক ভালকৈ ক'ম কিন্তু মই এতিয়া প্ৰথমতে এইটোৱে কৈছোঁ যে আপুনি তাত জইন কৰক গোটেই মানুহে টনা আজোৰা কৰি আছে জইন কৰিবলৈ আৰু সাংঘাতিক জেনুইন আপুনি এইটো ভুৱা বুলি নাভাবিব এইটো কোনো দিনে উঠি যোৱা বস্তুৱেই নহয় আপুনি যদি চাই আজি গুগলত পাব আপুনি যদি ইয়াৰ ৱেবছাইট আছে আপুনি ইউটিউবত আপুনি চাব পাৰে ইউটিউবত বহুত ভিডিঅ' আছে তাৰোপৰি আপুনি এই ২ দিনতে আমাৰ CMৰ যিটো ৰিলিফ ফাণ্ড আছে সেই তাত আপোনাৰ বান সাহায্যও দিছে ২ কোটি টকা আপুনি গম পাব ২ দিনৰ ভিতৰতে গতিকে কৈছোঁ সাংঘাতিক এটা ভাল কোম্পানী আপুনি মোক চাওক মোৰ নিচিনা এজন মানুহে ইয়াত জইন কৰিছোঁ আৰু অকল ময়ে নহয় ন আমাৰ গগন ছাৰজে এজন প্ৰফেচাৰ হয় ন আৰু আমাৰ হাজৰিকাদা তেওঁতো ডক্টৰ হয় তাৰ পাছতো তেওঁলোকে জইন কৰিছে মুঠতে চবেই জইন কৰিছে ইয়াত ডক্টৰ প্ৰফেচাৰ এনেকুৱা চব ভাল মানুহবোৰে জইন কৰিছে আৰু তেওঁলোকে কি এনেই কৰিব নেকি তেওঁলোকেতো বহুত ষ্টাডি কৰি পেলাই কৰিছে সেইকাৰণে কৈছোঁ আপুনিও জইন কৰক আৰু প্ৰথমে যেতিয়া জইন কৰিব তেতিয়া গোটেই আপুনি আপোনাৰ তলত গোটেই মানুহখিনি হৈ গুচি যাব আৰু তলত যিমানে মানুহ হ'ব সিমানেই আপুনি ওপৰঞ্চি টকাখিনি পাই যাব আৰু আপোনাৰ প্ৰতি মোৰ এটা ভাল ভাৱ আছে সেইকাৰণে কৈছোঁ যিমান সোনকালে হয় আপুনি এই কোম্পানীটোত জইন কৰক এনেদৰে আৰম্ভ হয় ভুৱা প্ৰতিষ্ঠানসমূহক অসমত দলিচা পৰাৰ আখৰা কিছু সংখ্যক শিক্ষিত আৰু সমাজৰ গুণী জ্ঞানী ভাল বুলি ভবা লোকেই এই ভুৱা প্ৰতিষ্ঠানসমূহক দলিচা পাৰি আদৰি আনে তেওঁলোকে জানে যে এই কোম্পানীবোৰ এদিন উঠি গুচি যাব কিন্তু এই কোম্পানীবোৰ অতি কমেও হয়তো ২-৩ মাহটো চলিব সেই ২-৩ মাহ চলিব বুলি তেওঁলোকে যিটো বিশ্বাস থাকে বা সেই যি ২-৩ মাহ চলে সেই ২-৩ মাহতে তেওঁলোকে টকাখিনি ঘটি ল'ব বিচাৰে তেওঁলোকে বহুত পৰিমাণৰ টকা সেই সময়খিনিক ইনভেষ্ট কৰি দিয়ে আৰু তেওঁলোকৰ যি লাভ হয় তেওঁলোকৰ লাভ দেখি লাহে লাহে সাধাৰণ লোকসকলেও তাত টকা বিনিয়োগ কৰিবলৈ আৰম্ভ কৰি দিয়ে এটা সময়ত কোম্পানী উঠি গুচি যায় যিসকল শিক্ষিত লোকে এই কোম্পানীটো আনিছিল বা গ্যাৰাণ্টি দিছিল তেওঁলোকৰ কিন্তু লোকচান নহয় তেওঁলোকে পাব লগা টকাখিনি সময়মতে ঠিকমতে পাই গুচি যায় তেওঁলোকৰ লাভহে হয় আৰু লোকচান হয় সাধাৰণ লোকসকল যিসকলে দিন হাজিৰা কৰে তেওঁলোকে হয়তো বেংকৰ পৰা টকা কেইটামান উলিয়াই তাত ইনভেষ্ট কৰে কোনোবাই হয়তো গৰু ছাগলী বিক্ৰী কৰি তাত টকা ইনভেষ্ট কৰে কোনোবাই হয়তো নিজৰ অলংকাৰ বন্ধকত থৈও টকা বিনিয়োগ কৰে ৰাতিটোতে ধনী হোৱাৰ সপোন দেখি ৰাতিটোতে ধনী হোৱাৰ সপোন দেখি তেওঁলোকে এটা সময়ত সৰ্বস্ব হেৰুৱাবলগীয়া হৈ যায় আৰু এই ঘটনাসমূহ আমি প্ৰায়ে দেখি আছোঁ যে প্ৰতি ২-৩ মাহৰ মূৰে মূৰে এটা এনেকুৱা বিত্তীয় প্ৰতিষ্ঠান অসমলৈ আহে আৰু লাখ লাখ মানুহক লুটি তেওঁলোক গুচি যায় সংবাদ মাধ্যমত আমি প্ৰায়ে এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকোঁ তাৰ পাছতো আমি কিন্তু সাধাৰণ লোকসকলে তাত টকা বিনিয়োগ কৰি থাকোঁ ৰাতিটোতে ধনী হোৱাৰ সপোন দেখি এনেকুৱাও নহয় যে প্ৰতিজন লোকেই নাজানে এইটো উঠি গুচি যাব বুলি বা প্ৰতিজন লোকে চকু মুদি বিশ্বাস কৰিলে সেইটোও নহয় বহুতে এইটোও জানে যে কোম্পানীটো উঠি গুচি যাব এটা সময়ত কিন্তু উঠি যোৱাৰ আগতেই তেওঁলোকে ধনী হ'ব বিচাৰে তেওঁলোকে উঠি যোৱাৰ আগতেই তেওঁলোকে সেই সুযোগটো ল'ব বিচাৰে কেইদিনমান জীয়াই থাকিব সেই কেইদিনমানতে তেওঁলোকে টকা অলপ ইনভেষ্ট কৰি তেওঁলোকে লাভ উঠাব বিচাৰে আৰু সেই লাভ উঠাবলৈ যাওঁতে এটা সময়ত কোম্পানীটো ৰাতিটোৰ ভিতৰতে গুচি যায় আৰু তেওঁলোক সাংঘাতিক এটা বিপদৰ সন্মুখীন হয় তেওঁলোকৰ সা সম্পত্তি হেৰুৱাই নিজৰ যিখিনি সাঁচতীয়া টকা পইচা অলংকাৰ সকলোবোৰ হেৰুৱাবলগীয়া হৈ গুচি যায় আমি বহুত টেঙৰ মানুহ নহয় আমি সাধাৰণতে ভাবোঁ যে ১১০ টকা তেল যদি আমি ক্ৰয় কৰোঁ তেনেহ'লে আমি পেট্ৰল ডিপুৰ মালিকে ঠগাৰ পৰা বাচিব পাৰিম ১০০ টকা ২০০ টকা ৩০০ টকা হিচাপত যদি তেল ক্ৰয় কৰোঁ তেনেহ'লে মালিক এটাত মিটাৰত কিবা কিবি মিলাই থয় আৰু তেল কমকৈ দিয়ে আৰু সেইবাবে আমি ১১০ টকা ২২০ টকা ৩০৫ টকা ৫১০ টকা আদি হিচাপত আমি তেল ক্ৰয় কৰোঁ কিন্তু এইটো কেনেকৈ ভাবিলোঁ যে আমি বছৰ ধৰি ১১০ টকা তেল কিনি থাকিম বছৰ ধৰি ৩০৫ টকা তেল কিনি থাকিম আৰু পেট্ৰল ডিপুৰ মালিকে গম নাপাব পেট্ৰল ডিপুৰ মালিকে যদি ইচ্ছা কৰে তেনেহ'লে ১০০ টকাত যদি তেওঁলোকে মিলাই ৰাখিছে ১১০ টকাটো মিলাব ৩০০ টকাত যদি মিলাইছে ৩০৫ টকাটো মিলাব এনেকুৱা অতি বুদ্ধিয়ক বুজাবলৈ যোৱাৰ বাবে আমি বহুতে ডিঙিত ফাঁচি লগাই মৰিবলগীয়া হৈ যায় গতিকে অনুৰোধ কৰিছোঁ এনেকুৱা ধৰণৰ ভুৱা প্ৰতিষ্ঠানসমূহক আপোনালোকে টকা বিনিয়োগ নকৰিব আৰু শিক্ষিত লোকসকলক অনুৰোধ জনাইছোঁ যিসকলে নিজৰ স্বাৰ্থৰ বাবে নিজৰ উদাহৰণ দি মই ইমান টকা ঘটিছোঁ মোৰ ইমান লাভ হৈছে বেংকৰ ডিটেইলছ দেখুৱাই পেলাই সাধাৰণ লোকসকলক যেতিয়া আকৰ্ষিত কৰে সেই লোকসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে এনেকুৱা কাম নকৰিব আপোনালোকে সৰ্বসাধাৰণ ৰাইজক বিপদত নেপেলাব
এই বিত্তীয় প্ৰতিষ্ঠানসমূহক এনেদৰে অসমত দলিচা পৰাৰ যি অভ্যাস সেই অভ্যাস আপোনালোকে পৰিত্যাগ কৰক সাধাৰণ লোকসকলকো অনুৰোধ জনাইছোঁ যদি আপোনালোকে টকা থ'ব বিচাৰিছে তেনেহ'লে ভাল এটা বিত্তীয় প্ৰতিষ্ঠানত আপোনালোকে টকা থওক ৰাতিটোৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখি নিজৰ সৰ্বোচ্চ হেৰুৱাই ৰাস্তাৰ ভিক্ষাৰী হৈ নুঠিব